নলবাৰী জিলাৰ শিক্ষা সংস্কৃতিৰে আগবঢ়াই এখনি গাঁও নিজপকোৱা। অতীজৰে পৰা চলি অহা অসম আৰু অসমীয়াৰ বাপতি সাহোন বিহুটিক আদৰে সাদৰে হৃদয়েৰে উদযাপন কৰে নিজপকোৱাবাসীয়ে। অইনবিলিৰ দৰে এইবেলিও আয়োজন চলিছে ৰাজহুৱা ৰঙালী বিহু উদযাপনৰ। এইবেলি উদযাপন কৰা হ'ব 81তম ৰাজহুৱা নিজপকোৱা ৰঙালী বিহু। বৃহস্পতিবাৰে সন্ধিয়া 7 বজাত এই 81তম ৰাজহুৱা নিজপকোৱা ৰঙালী বিহু সন্মিলনীৰ অস্থায়ী কাৰ্যালয়টিৰ শুভ উদ্বোধন কৰিলে বিশিষ্ট সমাজসেৱী ফুলকন দত্তই। উল্লেখ্য যে নিজপকোৱা স্পৰ্টছ ক্লাবৰ সভাপতি বলেন্দ্ৰ মল্ল বৰুৱা আৰু সম্পাদক ৰঞ্জন দত্তৰ উপস্থিতিত 81তম ৰাজহুৱা নিজপকোৱা ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ মুখ্য সম্পাদক বিপুল কুমাৰ সাউদে আঁত ধৰা উক্ত অস্থায়ী কাৰ্যালয়ৰ শুভ উদ্বোধনী অনুষ্ঠানৰ লগতে বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত ৰঙালী বিহু সন্মিলনী সমিতিৰ এইবাৰৰ সভাপতি হিচাপে বিশিষ্ট সমাজসেৱী ফুলকন দত্তই বিভিন্ন ধৰণে সহায় আৰু সহযোগিতা আগবঢ়াই যাব বুলি দিহা পৰামৰ্শ প্ৰদান কৰাৰ লগতে সমূহীয়া সহযোগিতা কামনা কৰে। বিগত সময়তো অনুষ্ঠানটিক অগ্ৰগতি প্ৰদান কৰাটোত সদস্য তথা কৰ্মীসকলে স্বাভাৱিকতে উৎসাহিত হৈ পৰা দেখা যায়। উক্ত অনুষ্ঠানত ৰঙালী বিহু সন্মিলনীৰ স্থায়ী সমিতিৰ সম্পাদক বিপুল দত্ত আৰু উদযাপন সমিতিৰ সম্পাদক অজয় হালৈৰ সমন্বিতে সমূহ বিষয়ববীয়া তথা কৰ্মকৰ্তা উপস্থিত থাকে। তাৰ পিছত নিশা 9 বজাত পানীগাঁৱৰ কেন্দুৰতলৰ ৰাজহুৱা শ্ৰী শ্ৰী মহাপ্ৰভু হৰিধামৰ 18তম বাৰ্ষিক সভা মহোৎসৱ উদযাপনত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সমাজসেৱী ফুলকন দত্তই। উল্লেখ্য যে বিশিষ্ট সমাজসেৱীগৰাকীৰ লগত অহা সুদূৰ চুৰাটৰ 4গৰাকীকৈ বিশেষ শুভাকাংক্ষীকো উক্ত দুয়োটি অনুষ্ঠানতে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। প্ৰতিবেদক লাইভ পোহৰৰ দিশে এখোজ।